নমস্কাৰ আজি এটা বিশেষ কথাৰ কাৰণে ভিডিঅ'টো বনালোঁ আজি গুৰু পূৰ্ণিমা আছিলে সেইকাৰণে ভাবিলোঁ বোলো গুৰু পূৰ্ণিমাৰ বিষয়ে অকণমান কওঁ কিয়নো আমাৰ বাবে গুৰু পূৰ্ণিমাটো বিশেষ পূৰ্ণিমা এনেও আহিয়ে থাকে কিন্তু তাৰ মাজতো বুদ্ধ পূৰ্ণিমা আৰু গুৰু পূৰ্ণিমা এই দুটা পূৰ্ণিমা আমাৰ বাবে বিশেষ হয় আৰু বুদ্ধ পূৰ্ণিমাৰ কথা আমি জানোৱেই যে বুদ্ধ পূৰ্ণিমাৰ দিনা আমাৰ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক সিদ্ধাৰ্থ ওৰফে গৌতম বুদ্ধই বুদ্ধগয়া নামে ঠাইত বোধিদ্ৰুম বৃক্ষৰ তলত দিব্য জ্ঞান লাভ কৰিছিল আৰু সেইবাবেই বুদ্ধ পূৰ্ণিমা আমি পালন কৰোঁ সেই দিনটো আৰু আজি হৈছে গুৰু পূৰ্ণিমা গুৰু পূৰ্ণিমাৰ দিনা কি হৈছিলে যে আজি মহৰ্ষি বেদব্যাসৰ জন্ম হৈছিলে বেদব্যাসৰ কথা আমি জানোৱেই বেদব্যাসে মহাভাৰত ৰচনা কৰিছিল মানে আচলতে বেদব্যাসে কথাখিনি কৈ গৈছিলে মহাভাৰতৰ আৰু শিৱৰ পুত্ৰ গণেশে লিখি গৈছিলে তথাপিও আমি বেদব্যাসকে মহাভাৰতৰ ৰচক বুলি জানো আৰু আজিৰ দিনটোতে সেইজন বেদব্যাসৰ জন্ম হৈছিলে আৰু সেইকাৰণেই আজিৰ দিনটো গুৰু পূৰ্ণিমা হিচাপে পালন কৰা হয় বেদব্যাসৰ জন্মৰ কাহিনীটো যদি আমি ক'বলৈ যাওঁ বেদব্যাস আছিলে সত্যৱতী আৰু মহৰ্ষি পৰাশৰৰ পুত্ৰ মহৰ্ষি পৰাশৰৰ ঔৰসত মৎস্যগন্ধা নামে এগৰাকী নাৰীৰ গৰ্ভত বেদব্যাসৰ জন্ম হৈছিলে আৰু পিছলৈ তেওঁ বেদক বিভাজন কৰি দিছিলে কাৰণে বেদব্যাস নামে তেওঁক জনা গৈছিলে আৰু মৎস্যগন্ধা আছিলে কুৰুৰাজ শান্তনুৰ পত্নী এবাৰ শান্তনুৰ পত্নী মৎস্যগন্ধাই পৰাশৰ মুনিক নাৱেৰে এখন নদী পাৰ কৰাই দিওঁতে পৰাশৰ মুনি মৎস্যগন্ধাৰ ৰূপ লাৱণ্যৰ প্ৰতি মোহিত হৈছিলে আৰু নাৱৰ ভিতৰতে মৎস্যগন্ধাক গৰ্ভৱতী কৰিছিলে আৰু পৰাশৰ মুনিয়ে মৎস্যগন্ধাক গৰ্ভৱতী কৰাৰ পিছত বৰ দিছিল যে আজিৰ পৰা তোমাৰ গাত থকা মাছৰ গোন্ধ নাইকিয়া হ'ব আৰু তাৰপিছত সেই মৎস্যগন্ধাই সত্যৱতী নাম পালে সেইবাবে আমি বেদব্যাসৰ মাকৰ নাম কোন আছিল বুলি যদি কয় তেতিয়া আমি সত্যৱতী বুলিও ক'ব পাৰোঁ কাৰণ সত্যৱতী আচল নামটো আছিলে মৎস্যগন্ধা আৰু পৰাশৰ মুনিয়ে মৎস্যগন্ধাক নাৱৰ ভিতৰত গৰ্ভৱতী কৰাৰ পিছত আজিৰ দিনটোত এটা দ্বীপত বেদব্যাসৰ জন্ম হৈছিলে সেইবাবে বেদব্যাসৰ আন এটা নাম দৈপায়ন কাৰণ তেওঁৰ এটা দ্বীপত জন্ম হৈছিলে তো এয়া আছিলে মহৰ্ষি বেদব্যাসৰ জন্মৰ কাহিনী তো আজি ভিডিঅ'টোত আমি গম পালোঁ যে বেদব্যাসৰ কেনেকৈ জন্ম হৈছিলে কাৰ গৰ্ভত জন্ম হৈছিলে সত্যৱতীৰ গৰ্ভত জন্ম হৈছিলে সত্যৱতী আচল নামটো আছিলে মৎস্যগন্ধা আৰু বেদব্যাসৰ দেউতাক অৰ্থাৎ পিতৃ মহৰ্ষি পৰাশৰ তো ধন্যবাদ এয়া আছিলে ভিডিঅ'টো